বেছিভাগ সফল মানুহে দান দি ভাল পায় তেওঁলোকে যেতিয়া সুযোগ পায় তেওঁলোকে দান দিব বিচাৰে কেতিয়াবা আপোনালোকে ভাবি চাইছেনে এনেকুৱা কিছুমান মানুহ যিসকল ধনী যিসকল সফল তেওঁলোকে দান দি কিয় ভাল পায় ইয়াৰ বহুত উদাহৰণ আছে যেনেকৈ ৱাৰেন বাফেট বিল গেটছ আজিম প্ৰেমজী ৰতন টাটা এওঁলোকে ডনেট কৰি খুব ভাল পাইছিল ইভেন ৰতন টাটা এইটো বহুত বেছি ডনেট কৰি থৈ গৈছে আৰু তেওঁৰ নামটো আজি সেইকাৰণে আমি মনত ৰাখোঁ আজিও আপুনি দেখিছে যে আমাৰ অসমৰ যেতিয়া বানপানীৰ সমস্যা আহিছে অসমৰ বুলি নহয় অসমৰ বাহিৰৰ মানুহেও ইয়ালৈকে সহায় কৰিবৰ কাৰণে আগবাঢ়িছে কিছু অভিনেতা আগবাঢ়ি আহিছে কিছু ব্যৱসায়ী মানুহ আগবাঢ়ি আহিছে আটাইয়ে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আপোনাক কি লাগে যে আমি যেনেকৈ ভাবোঁ যে যদি আমি কাৰোবাক পইচা দি সহায় কৰোঁ তেতিয়াহ'লে আমাৰ ভাগৰটো পইচা কমি যাব তেতিয়াহ'লে এওঁলোকে যিসকলে ডনেট কৰি আছে এওঁলোকৰো কমি নাযায় নেকি কি হয় এওঁলোকৰ আঁৰৰ কাহিনী কি জানে এনেকুৱা এওঁলোকে যিটো আপুনি মই হয়তো গম পোৱা নাই ইয়াৰ প্ৰথম কাৰণটো হ'ল দ্য ল অফ ইনক্ৰিজ এইটো এটা ল যিটো সাধাৰণ মানুহে সাধাৰণতে বুজি নাপায় এটা ল যিটো প্ৰতিজন ছাকচেছফুল মানুহে জানে বুলি ক'লেও ভুল নহয় ল অফ ইনক্ৰিজে কি কয় আমি যিটো বস্তুত বিনিয়োগ কৰিম আমি যিটো বস্তুত ইনভেষ্ট কৰিম সেইটো বস্তু মাল্টিপ্লাই হৈ যায় সেইটো বস্তুৱে বাঢ়ি যায় যেনেকৈ কোনোবা এজন মানুহে যদি কাৰোবাক ডনেট কৰে তেতিয়াহ'লে তেওঁৰ ডনেট কৰিব পৰা পাৱাৰটো বাঢ়ি যায় যেতিয়া কোনোবা মানুহে বেলেগক সহায় কৰে ন তেওঁৰ সহায় কৰিব পৰা পাৱাৰটো কমি যায় আপুনি যদি ৰতন টাটাৰ জীৱনতে চাওক তেওঁ যিমানবাৰ মানুহক ডনেট কৰিছে সিমানবাৰে তেওঁৰ ইনকাম বাঢ়ি বাঢ়ি গৈছে চ' এওঁলোকে এই ল অফ ইনক্ৰিজটো জানে এওঁলোকে জানে যে যদি আজি আমি কাৰোবাক ডনেট কৰোঁ সেই ডনেট কৰা পইচাটো এদিন খুঁটে মূলে আমাৰ ওচৰলৈকে ঘূৰি আহিব আৰু সেই ডাবল ট্ৰিপল 10 গুণ 20 গুণ 30 গুণ 100 গুণলৈকে হৈ পেলাই ঘূৰি আহে আৰু সেইটো কাৰণে এওঁলোকে দান কৰিব বিচাৰে ইভেন আপুনি যদি ভাল ভাল কিতাপ পঢ়ে আপুনি যদি পইচাৰ কিতাপ পঢ়ে আপুনি যদি মিলেনিয়াৰ মাইণ্ডছেটৰ কথা পঢ়ে ৰাইট যে এজন মিলেনিয়াৰ হ'বৰ কাৰণে এজন কৰৰপতি হ'বৰ কাৰণে আমাৰ কি কি গুণ লাগিব তাতো আপোনালোকে দেখিব তাত কোৱাই থাকে যে আপোনাৰ আজি যিমান টকা ইনকাম নহওক কিয় তাৰে 10% ডনেট কৰিব লাগে মই মানি মাষ্ট্ৰি প্ৰগ্ৰেম কৰিবৰ কাৰণে দিল্লী গৈছিলোঁ তাত এজন ছিংগাপুৰৰ ট্ৰেইনাৰ আহিছিল তাত 3 দিনৰ ৱৰ্কশ্বপ হৈছিল আৰু এখন কিতাপ আছে দ্য চিক্ৰেট অফ মিলেনিয়াৰ মাইণ্ড সেই চিক্ৰেট অফ মিলেনিয়াৰ মাইণ্ডৰ কিতাপখনৰ ওপৰত সেই গোটেই প্ৰগ্ৰেমটো হৈছিল আৰু সেই প্ৰগ্ৰেমটোত আমাক এটা কথা বাৰ শিকাই থৈ গৈছিল যে ইফ ইউ ৱান্ট টু বি মিলেনিয়াৰ যদি আপোনাৰ কৰৰপতি হ'ব ইচ্ছা আছে খুব ধনী হ'ব ইচ্ছা আছে তেতিয়াহ'লে আজি যিমানেই ইনকাম নহওক কিয় তাৰে 10% ডনেট কৰা আৰম্ভ কৰক কিয় বিকজ অফ ল অফ ইনক্ৰিজ কাৰণ যেতিয়া আমি কাৰোবাক কিবা এটা ডনেট কৰোঁ বেলেগে বাদ দিয়ক আমি নিজেতো ফিল কৰোঁ যে আই এম ৰিচ মই ধনী মোৰ কেপেবিলিটি আছে ডনেট কৰা আৰু যেতিয়া আমাৰ সেই আইডেণ্টিটি চেঞ্জ হয় আমি এটা ষ্ট্ৰাগলিং কৰি থকা মানুহৰ পৰা আমি বেলেগক ডনেট কৰিব পৰা মানুহজনৰ আইডেণ্টিটি আমাৰ এটা ডেভেলপ হয় তেতিয়া আমি বাৰ সেনেকুৱা বেছি পইচা ইনকাম কৰাৰ অপৰচুনিটি আমি এট্ৰেক্ট কৰা আৰম্ভ কৰোঁ কিন্তু যেতিয়া আমাৰ কওঁ মই কেনেকৈ দিম মোৰ তাততো পইচাই নাই দিবতো ইচ্ছা আছে কিন্তু মই কেনেকৈ দিম ধনী মানুহবিলাকে দিব লাগে আমিনো কিয় দিব লাগে চাওক ইয়াত ধনী দুখীয়া বুলি কথা নাই ধনী দুখীয়া যিখন টেগ সেইখন আমিহে নিজৰ ওপৰত লগাই লওঁ আচলতে ক'ব গ'লে আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে আপুনি দুখীয়া হ'বই নোৱাৰে ৰাইট কাৰণ একচুৱেলি কাগজে কলমে যাক দুখীয়া বুলি কোৱা হয় তেওঁলোকে আজি ইণ্টাৰনেটত গৈ নেট পেক ভৰাই পেলাই তেওঁ ইউটিউবত ফোনত ভিডিঅ' চাই থকা নাই ধনী দুখীয়া টেগটোতো আমি লগাওঁ কিন্তু কথা এইটো যে যিটো মানি ফৰ্মুলা সেইটো ধনী হওক দুখীয়া কাৰণক চবৰে কাৰণে এপ্লিকেবল যে আমাৰ যিমানখিনি ইনকাম হয় তাৰে 10% আমি মানুহক ডনেট কৰিব লাগে যদি আপুনি ভাবে যে মোৰ মান্থলি ইনকামটো মাত্ৰ 15,000 টকা যে মই কেনেকৈ ডনেট কৰিম তো অবভিয়াছলি 15,000 টকাৰ 10% মানে 1500 টকা আপুনি মাহত ডনেট কৰিব লাগে যদি কাৰোবাৰ ইনকাম 15 লাখ টকা তেওঁ তাৰে 10% কৰিব তেওঁ 15 লাখ টকা ইনকাম কৰা মানুহজনে 1.5 লাখ টকা ডনেট কৰিব কিন্তু কথা এইটো যে ডনেট আমি আটাই কৰিব লাগে মেটাৰ নকৰে আমি কিমান ইনকাম কৰি আছো আৰু আজি চাওক আজি মই নাজানো এবাৰ অসমত কেনেকুৱা যাদু হৈছে চাগে এইটো জুবিনদাৰ আশীৰ্বাদ জুবিনদাৰ এটা ষ্টাৰ্ট কৰা এটা যাত্ৰা যাৰ কাৰণে আমিবিলাক এটা ফলো কৰিছোঁ কিন্তু এবাৰ অসমত এনেকুৱা কিবা এটা হৈছে য'ত গোটেই ভাৰতবৰ্ষই মানে চকু পৰিছে আপুনি বিশ্বাস কৰিব যে ভাৰতবৰ্ষত অসমৰ বানপানীৰ কথাটো সিমান সুযোগত মানে ইমান মানুহৰ চকুত পৰা নাছিল যিমান সাহায্য দিয়া কথাটো চকুত পৰিছে
এনেকুৱা বানপানী অসমৰ আগতে বহুত ঠাইত হৈছে কিন্তু আমি এবাৰ অসমীয়াই মিলি পেলাই যিমানখিনি মানুহক সহায় কৰিছোঁ সেইটো কিন্তু আগতে ক'তো হৈ পোৱা নাছিল তো এইটো এটা আমাৰ কাৰণে ভাল উদাহৰণ কিন্তু এই উদাহৰণটো মাল্টিপ্লাই হ'ব লাগে আজি এই সমস্যা অহাৰ লগে লগে না জাতি না ধৰ্ম না হিন্দু না মুছলিম এইবোৰ চব পাহৰি মানুহে এটাই আনটোক সহায় কৰা আৰম্ভ কৰিছে আজি হিন্দু মানুহে মুছলিম মানুহৰ ঘৰত আশ্ৰয় লৈছে মুছলিমে হিন্দুৰ ঘৰত আশ্ৰয় লৈছে আজি কোনে কাক কেনেকৈ সহায় কৰিছে তাৰ কোনো নাই এইবাৰ অসমে কোনো ৰাজনৈতিক দলক লৈ থকা নাই না কোনোবাই বিজেপিক ৰখিছে না কোনোবাই কংগ্ৰেছক ৰখিছে আটাই নিজে যিমান যেনেকৈ পাৰে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছে ইয়াৰ মাজত বহুত বিতৰ্ক হৈছে বিতৰ্ক হৈ থাকিব কিন্তু ইয়াৰ পৰা আমি শিকিব লগা কথা এইটোৱে যে এনেকুৱা এখন যদি আকৌ সেউজীয়া সোণৰ অসম আমাক আকৌ লাগে তেতিয়াহ'লে আমি কিন্তু এই ডনেশ্যনৰ কথা মনত ৰাখিব লাগিব মনত বহুত প্ৰশ্ন আহিব পাৰে যে মই কেনেকৈ 10% দিব পাৰোঁ কিন্তু এটা কথা যে আজি আপোনাৰ 10%টো দিওঁতে গাত লাগিব পাৰে কিন্তু বিশ্বাস কৰক সেই 10%টো আপোনাৰ তাত ঘূৰি আহিব কিন্তু ইয়াতো এটা কথা আছে যেতিয়া আপুনি ডনেট কৰিব যদি কেৱল সেইটো ইন্টেনশন লৈ ডনেট কৰে যে মই পইচাটো দিছোঁ আৰু মই ঘূৰাই পাব লাগিব তেতিয়া কিন্তু এইটো ঘূৰাই নাপাব বিকজ ইট ইজ তেতিয়া আপোনাৰ ফ্ৰিকুৱেঞ্চিটো এলাইনে নহ'ব বা যেতিয়া আপুনি জেনুইনলি আপুনি সহায় কৰিম বুলি কাৰোবাক সহায় কৰে আপুনি ভিতৰত একো নিবিচাৰে তেতিয়াহ'লে আপোনাৰ তাত সেইটো খুঁটে মোলে 100 গুণ হৈ আহিব 10 গুণ হৈ আহিব 20 গুণ আহিব 30 গুণ আহিব আপোনাৰ নিজৰ আইডিয়া নাই কিমান গুণ হৈ আহিব গতিকে আজি আপুনি যিটো লেভেলতে আছে যিমান ইনকামতে আছে মই এটাই ৰিকুৱেষ্ট কৰোঁ যে ষ্টাৰ্ট ডনেটিং আজিৰ পৰা ডনেট কৰা ষ্টাৰ্ট কৰক কাক কৰিব ডনেট কি কৰিব সেইটো আপোনালোকে চাই লওক এইটো কেতিয়াও ডাউট কৰি থাকিব যে মইতো নিজে তাতে গৈ পেলাই আকৌ সহায় কৰিব নোৱাৰোঁ আৰু মোৰ যিটো ইনকাম কম মই সৰু এমাউণ্টে ডনেট কৰিব পাৰিম গতিকে মোৰ সেইটো ইনকামেৰে কি হ'ব মই এইটো নকওঁ যে আপুনি ডনেট কৰা পইচা যাতে কাৰ কি হ'ব কিন্তু আপুনি ডনেট কৰা অভ্যাসটোৰ কাৰণে আপোনাৰ লাইফটো চেঞ্জ হ'ব গতিকে আপুনি ডনেট কৰা পইচাটো যদি কোনোবাই মিছ ইউজো কৰে তাক ইমান চিন্তা নকৰিব তেওঁৰ কৰ্মৰ ফল তেওঁ পাব কিন্তু আপুনি ডনেট কৰি কৰ্ম কৰিছে ন তাৰ ফলটো আপুনি পাব এই ফলটো আপোনাৰ পৰা কোনো কাঢ়ি লৈ যাব নোৱাৰে গতিকে এটাই হিচাপ কৰক যে আপুনি এটা বছৰত কিমান ইনকাম কৰে আৰু সেই হিচাপত আপুনি 10% ডনেট কৰে নাই এবাৰ কৰিটো চাওক গম পাব যে ডনেট কৰাৰ পিছত আপোনাৰ নিজক লৈ যিটো পৰিচয় নিজৰ যিটো আইডেন্টিটি আপুনি আইনাখনত যেতিয়া নিজক চাব এটা বেলেগ চকুৰে চাব আৰু যিদিনাখন আপুনি আইনাত চাওঁতে এজন ছাকচেছফুল এজন ৰিচ পাৰ্চন হিচাপে চোৱা আৰম্ভ কৰিব সেইদিনা পইচা আপোনাৰ চাৰিওফালৰ পৰা আপোনাৰ লাইফলৈকে মানে দৌৰি অহা আৰম্ভ কৰিব তো এটা ষ্টেপ আপুনি ল'ব লাগে যদি আপুনি বিচাৰিছে যে সঁচাকৈ আপুনি পইচা ডনেট কৰিব বিচাৰে কিন্তু এটা ভয়ো লাগি থাকে যে মই ডনেটটো আৰু কৰিম কিন্তু সেই ডনেট কৰা পইচাটোৰেতো মই নিজৰ নামত ইনভেষ্ট কৰিব পাৰিলোহেঁতেন মই কিবা শিকাত ইনভেষ্ট কৰিব পাৰিলোহেঁতেন মইতো কিবা নিজৰ গ্ৰথৰ কাৰণে ইনভেষ্ট কৰিব পাৰিলোহেঁতেন তো মই নিজৰ গ্ৰথৰ কাৰণে ইনভেষ্ট কৰোঁ নে মই মানুহক বানপানীত সহায় কৰাৰ কাৰণে ডনেট কৰোঁ যদি এই কনফিউজনটোত আছে আমি ইয়াৰ কাৰণে এটা সৰু চলিউশ্যন লৈ আহিছোঁ সলিউশ্যনটো হ'ল যে আমাৰ দুটা প্ৰগ্ৰেম আছিল মানি মাষ্টাৰী লেভেল 1 আৰু মানি মাষ্টাৰী লেভেল 2 যিটো আমাৰ এডভান্স ব্ৰেইনৰ প্ৰিমিয়াম প্ৰগ্ৰেম আছিলে কিন্তু সেই প্ৰগ্ৰেমটো মই এইখিনি সময়ৰ কাৰণে ফৰ দ্য ফাৰ্ষ্ট টাইম পাব্লিকৰ কাৰণে লৈ আহিছোঁ যিটো আটাই তাৰ এক্সেছটো পাব পাৰিব ইয়াৰ মানি মাষ্টাৰী লেভেল 1ত আমি কেনেকৈ পইচা সেভ কৰিব লাগে কেনেকৈ মেনেজ কৰিব লাগে কেনেকৈ ইনভেষ্ট কৰিব লাগে তাৰ বিষয়ে শিকাম ইটছ এ ৰেকৰ্ডেড প্ৰগ্ৰেম এইটোত আপুনি এক্সেছ লগে পাই যাব আৰু লগতে আমি মানি মাষ্টাৰী লেভেল 2ত আমি আপোনাক শিকাম যে কেনেকৈ আপুনি পইচাক মেনিফেষ্ট কৰিব পাৰিব কেনেকৈ আপোনাৰ মেণ্টেল ব্লকেজবিলাক দূৰ কৰিব পাৰিব কেনেকৈ আপোনাৰ লিমিটিং বিলিফবিলাক চেঞ্জ কৰি আপুনি মানি মেগনেট হৈ যাব পাৰিব আৰু এই ক্লাছটো লাইভ হ'ব অহা 14 আৰু 15 আগষ্টত গতিকে যদি আপোনালোকে 14 আৰু 15 আগষ্টৰ আগত এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে তলত বা ওপৰত আপোনালোকে ইয়াৰ ডিটেইলছ পাই যাব তাত গৈ পেলাই ক্লিক কৰি এনৰোল কৰিব আৰু আপোনালোকে এই প্ৰগ্ৰামটো লওঁতে যিটো আমাক মাননি দিব এই গোটেই পইচাটো আমি ব্যৱহাৰ কৰিম যিখিনি মানুহৰ ঘৰ ভাঙি গৈছে সেই মানুহখিনিৰ ঘৰটো বনোৱাত মই নাজানো কিমান আহিব কি নাহিব কিন্তু আমি প্ল্যান কৰিছোঁ যে 1 পৰা 3 লাখ টকাৰ ভিতৰত আমি কালেকশ্যন কৰিম আৰু আমি ঘৰবিলাক যিমানখিনি পাৰোঁ বনাই দিয়াত সহায় কৰিম গতিকে আপুনি এটা ষ্টেপ আগবাঢ়ক শিকক ডনেট কৰক আৰু লাইফটো ধুনীয়া কৰক ভিডিঅ'টো শেষলৈকে চবে অশেষ ধন্যবাদ যোৱাৰ আগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব ভিডিঅ'টো শেষলৈকে চবে অশেষ ধন্যবাদ বাই বাই